মই আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈছোঁ। গাহৰিৰ আজি নতুন সমস্যাৰ বিষয়ে আজি এটা আলোচনা কৰিম। বন্ধুসকল, মোৰ চেনেলত যদি নতুন আহিছে চেনেল ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব, যাতে মই যিকোনো ভিডিঅ' বনালে নটিফিকেশ্যনবোৰ আপোনালোকে প্ৰথম হিচাপে পায়। বন্ধুসকল, গাহৰিৰ এটা সমস্যা হৈছে কি, প্ৰথম টাইম গাহৰিয়ে 9টা 11টা 12টা এনেকুৱালৈকে পোৱালি দিয়ে। আকৌ সেই গাহৰিজনীয়ে ছেকেণ্ড টাইমত কি কৰে, 4টা 3টা এনেকুৱা পোৱালি দিয়ে। আপোনালোকে এইটো ভিডিঅ'টো শেষলৈ চাই লওক, আপোনালোকে গম পাব যে এই মাছজনী ছেকেণ্ড টাইমত 3টা পোৱালি দিছে। ফাৰ্ষ্ট টাইমত 11টা দিছিলে, কিন্তু ছেকেণ্ড টাইমত পোৱালি 3টা দিছে। কি কাৰণে এনেকুৱা হয় সেইটো বিষয়ে আজি আপোনালোকক জনাম। তাৰ আগত আপোনালোকে এই ভিডিঅ'টো শেষলৈ চাই লওক। বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চালে যে এই মাছজনী প্ৰথম টাইমত 11টা পোৱালি, ছেকেণ্ড টাইমত 3টা দিছে। বন্ধুসকল, আপোনালোকে যেতিয়া প্ৰথম টাইমত পোৱালি মাকৰ পৰা আঁতৰাব, তেতিয়া আপোনালোকে সাৱধান হ'ব লাগিব যে তাইক দানা এটা লিমিটত দিব লাগিব। বোলে মানে কি, পোৱালি আঁতৰোৱাৰ পিছত কি হয়, মাকজনী ক্ষীণাই যায়। ক্ষীণাই যোৱাৰ কাৰণে বহুতে ভাবে সোনকালে শকত কৰিব লাগিব বা দেহা অনাৰ পিছত ক্ৰছ কৰাম। তো কিছুমান গাহৰিকে পোৱালি আঁতৰোৱাৰ 5 দিনতেই হিট আহি যায়, বা 10 দিন লাগে, এসপ্তাহ লাগে। কিছুমান এনেকুৱা হয় যে এমাহলৈকে হিট নাহে। যিবোৰ গাহৰি এমাহলৈকে হিট নাহে, সেইবোৰ গাহৰিক আপোনালোকে দানাটো সাৱধানে দিব লাগিব। যদি আপোনালোকে এমাহলৈকে হিট অহা নাই আৰু দানা বেছি দি আছে, নাই বোলে শকত হ'ব লাগে, তেনেকুৱা যদি কৰে, তো কি হয়, গাহৰিজনী চৰ্বি আহি যায়। চৰ্বি আহি যোৱাৰ লগে লগে ছেকেণ্ড টাইমত পোৱালিৰ সংখ্যা কমি যায়। তো আপোনালোকে এইটো ভুল কাহানিও নকৰিব যে মাকজনী দেৰিকৈ হিট অহা দেখি দানা এভেইলেবল দি দিব, শকত হৈ যাব, চৰ্বি হৈ যাব। বহুত ফাৰ্মত এনেকুৱা হয়, দানা বেছিকৈ দিয়ে, দানা বেছিকৈ দিয়াৰ ফলত চৰ্বি আহি যায়। চৰ্বি অহাৰ লগে লগে পোৱালি ছেকেণ্ড টাইমত পালকৰ অকণ লছ হয়। কাৰণ ফাৰ্ষ্ট টাইমত যদি 11টা দিয়ে, ছেকেণ্ড টাইমত যদি 3টা দিয়ে, তো আপোনালোকে গম পায় কিমান লছ হৈছে। দানাৰ দামকে নোলাব, দানাৰ যিহে দাম। তো গতিকে আপোনালোকে এইটো ভুল নকৰিব। চৰ্বিটো যাতে চৰ্বি কম হ'বৰ কাৰণে আপোনালোকে ঘাঁহো দিব পাৰে, বা দানাৰ পৰিমাণটো অলপ কমাই দিব পাৰে, বা ক্ৰছ কৰোৱাৰ পিছত আপুনি যিমান দানা দিব পাৰে তাত আপত্তি নাই। কিন্তু যেতিয়ালৈকে হিট নাহে, আজিকালি আপোনালোকে ক্ৰছ নকৰে, তেতিয়ালৈকে দানাটো লিমিটত দিব লাগে, যাতে গাহৰিজনী চৰ্বি নাহে। বন্ধুসকল, আপোনালোকৰ গাহৰি যদি পোৱালি আঁতৰোৱাৰ পিছত হিট অহা নাই, কি কৰিব লাগে হিট অহাবৰ কাৰণে মই এটা ভিডিঅ' নতুনকৈ বনাই দিম। আৰু প্ৰথম টাইমতো যদি হিট অহা নাই, সেইটো বিষয়ে মই আপোনালোকে কমেণ্টত জনাব, ভিডিঅ' এটা মই বনাই দিম। বন্ধুসকল, মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰিব। আকৌ পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।